বেছিকৈ নহয় অনুষ্ঠানটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু দেশজুৰি কৰোণাৰ আতংক এক মহামাৰীৰ ৰূপ লৈছে, তেনে পৰিস্থিতিত আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাইছোঁ সদৌ অসম ধৈৰ্য আন্তঃসভাপতি দয়াৰাম ডেকা। হয়, নমস্কাৰ। যিহেতু ৰাজ্যত কৰোণাৰ সংকট, তেনে পৰিস্থিতিত আপোনাৰ থলুৱা সন্থাৰ পৰা আপোনালোকে কি মতামত আগবঢ়াব? পোনপ্ৰথমে মই আমাৰ এই চেনেলটি যিবিলাক ৰাইজে চাই আছে সেইবিলাক ৰাইজক স্বাগতম জনাইছোঁ। ৰাইজে জানে যিহেতু গোটেই পৃথিৱীখনতে কৰোণাই পাইছে। এই কৰোণাত আমি এই কৰোণাৰ পৰা সজাগ পাবলৈ হ'লে আমি পোনপ্ৰথমতে নিজৰ এই হাতখন নাই বুলি দিনত 20-25 বাৰকৈ চাৰ্ফ চাবোন চেম্পু যিকোনো বস্তুৰে আমি 20-25 বাৰকৈ দিনত ধুব লাগিব। তাৰপিছতে আমি 2 নম্বৰতে আমি এনেই বাহিৰত যাব নালাগিব। কিবা জৰুৰী কামৰ কাৰণে গ'লে মাত্ৰ এজন ব্যক্তিয়ে যাব লাগিব। এইখিনিতে এটা প্ৰশ্ন, মানে যিবিলাক মানে থলুৱা মানে বাহিৰলৈ ওলাই গৈছে, মানে সেইবিলাকক আপুনি কি নিৰ্দেশ দিব? মানে আপুনি এই অনুষ্ঠানটিৰ পৰা তেওঁলোকক আপুনি কি সজাগতা দিব? থলুৱা বুলি কওঁতে আপোনালোকে জানে থলুৱা মানুহ কিয় কাৰণে থলুৱা বুলি কয়, কাৰণ থলুৱাই হৈছে ঘূৰি ফুৰা। গতিকে যিসকল থলুৱা ঘূৰি ফুৰি আছে সেইবিলাক থলুৱাক মই কৈছোঁহে ঘূৰি ফুৰিব নালাগে বুলি। কৰোণাই আহিব ঘূৰি ফুৰিলে, কৰোণা লাগি আহিব, হ'লেও কথা নুশুনি যিবিলাক থলুৱা ঘূৰি আছে সেইবিলাকক মোৰ মতে ৰামপিতন দিব লাগে। যিহেতু দেখিবলৈ পোৱা গৈছে সকলো গাঁৱতে বা সকলো চহৰতে মানে বিশেষকৈ যি বাহিৰত ওলোৱাৰ পৰিলক্ষিত হৈছে থলুৱাবিলাক, তাৰ ফলত আমাৰ প্ৰশাসনৰ ক্ষেত্ৰত আপুনি প্ৰশাসনক কি ক'ব বিচাৰে এই অনুষ্ঠানটিৰ জৰিয়তে? যিবিলাক থলুৱাই হওক বা অইন কোনোৱে হওক এনেই বাহিৰত ঘূৰি ফুৰি থাকে, কোনো ধৰণৰ কাম চাম নাই, এনেই ঘূৰি ফুৰি থাকে, সেইবিলাক থলুৱাক আমাৰ প্ৰশাসনৰ তৰফৰ পৰা একদম পিঠি ফালি দিব লাগে। কাৰণ কৰোণাই পালি একবাৰ কৰোণাই পালি আৰু বেলেগ বস্তু পাব নালাগে। আমাৰ প্ৰশাসনে কৰোণাই নাপাবৰ কাৰণে ইমানখিনি কৰি আছে। গতিকে কৰোণাই পাৱাতকৈ আমাৰ সেই ঘূৰি ফুৰা ব্যক্তিকেইজনক একদম ৰামপিতন দিয়াই ভাল। যিহেতু লকডাউন, এই লকডাউনত বহু দোকান বন্ধ আছে, অকল গেলামালৰ দোকানে পোৱা যায়। এই পৰিস্থিতিত আপোনাৰ যিসকল মানে গুটখা বা মদ্যপান কৰা ব্যক্তি আছে আপোনালোকৰ, এই ব্যক্তিসকলক আপোনালোকে কেনেকৈ মানে মতামত আগবঢ়াব? যিবিলাক মানুহে বা চলিবিলাকে শিখৰ কেপি খায় সিহঁতে খাক, আমাৰ কোনো বাধা নাই, খাই মৰি যাক। কিন্তু খাব লাগি বৰ্তমান সেই কেপি শিখৰ নাপায়। নোপোৱাৰ ফলত এক পেকেট কেপিৰ দাম 30 টকা বা 20 টকা 25 টকা এনেকুৱা ধৰণৰ দাম হৈছে। শিখৰৰ প্ৰায় তেনেকুৱাই দাম। গতিকে কেপি শিখৰ খাব ইচ্ছা কৰিছে খাক, আমাৰ কোনো আপত্তি নাই, থলুৱা সন্থাৰ কোনো আপত্তি নাই। কাৰণ আমাৰ থলুৱা সন্থাৰ সদস্যবিলাকেও খায়, থলুৱা সন্থাৰ আপত্তি নাই। কিন্তু সেই কেপি শিখৰখিনি খাই এই পিকটোৱে হওক বা থুৱে হওক ৰাজহুৱা স্থানত পেলাব নালাগে, নিৰ্দিষ্ট ঠাইত পেলাব লাগে। যিহেতু ৰাজ্যত লকডাউনৰ মাজতো এই ৱাইন শ্বপ খুলি দিয়া হৈছে, সেই ক্ষেত্ৰত আপুনি কি ক'ব? ৱাইন শ্বপ খোলাটো আচলতে ৱাইন শ্বপ খুলিব নালাগে। কাৰণ মদ চদ খাই মানুহবিলাকে নিচা হৈ এই বাহিৰত যাব হাক দিলে বেছিকৈ যায়হে। গতিকে কৰোণা বেছি হ'বহে। গতিকে এই ৱাইন শ্বপ হওক বা কোনো ধৰণৰ যিকোনো সেই লাইনৰ বস্তু মোৰ মতে বৰ্তমান বন্ধই ৰাখিব লাগে। এই অনুষ্ঠানটিৰ জৰিয়তে আপোনালোকে আপোনাৰ যি সন্থাৰ ব্যক্তি, সেই ব্যক্তিবিলাকক কি পৰামৰ্শ দিব বিচাৰে? আমাৰ সন্থাৰ যিবিলাক ব্যক্তি হওক বা থলুৱাই হওক আছে সেইবিলাকক প্ৰথমে কৈছোঁ বাহিৰত যাব নালাগে বুলি। বাহিৰত যোৱাতকৈ নিজৰ ঘৰত নিজৰ পৰিয়ালৰ লগত থাকিব লাগে, থকাটো বেছি ভাল। পৰিয়ালৰ লগত থাকি নিজৰ ঘৰৰ কাম কাজবিলাক কৰিব লাগে, নিজৰ ঘৰখন উন্নতি হ'লে ভাল। আৰু জুম পিটি থাকিব নালাগে, নিজৰ ঘৰতে থাকক, সজাগ থাকক।
মই শেষত আৰু এটা কথা কৈছোঁ, ৰাইজ আপোনালোক এনেই বাহিৰত যাই লাভ নাই, ঘৰৰ ভিতৰত থাকিলে কোনো ধৰণৰ একো নহয়, ঘৰৰ ভিতৰত থাকিব কিয় নোৱাৰি ৰাইজ, ঘৰৰ ভিতৰত আপোনালোক বাহিৰত নাযাবি, জৰুৰী কামত যাব লাগিলে মাত্ৰ এজন যাবি। আৰু এটা কথা ক'বলৈ পাহৰি গৈছোঁ, মানুহে আন এজনৰ লগত কথা কওঁতে নাই বুলি 800 মিটাৰমান দূৰত, প্ৰায় 800 মিটাৰমান দূৰত্বত ৰাখি এই কথাটো ক'ব লাগে। আৰু আমি সামাজিক দূৰত্ব মানি চলিব লাগে। আপোনাক ধন্যবাদ জনালোঁ ধন্যবাদ। এই অনুষ্ঠানটিলৈ অহাৰ কাৰণে।